guys, welcome back to my another vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভাবিলোঁ সদায়নো আপোনালোকৰ কাৰণে কিমাননো মিনি vlog বনাই থাকিম। আজি ভাবিছোঁ এটা লং vlogকে বনাওঁ যিহেতু আজিৰ পৰা আমাৰ নামঘৰ তথা শংকৰপুৰ নামঘৰত মানে অবিৰত ভাগৱত পাঠৰ আৰম্ভণি হৈছে। গতিকে আজি আমাৰ পালো আছে নামঘৰত, সেইকাৰণে আজি যিহেতু প্ৰথম দিনো হয় তাৰ বাবে আমি ভাবিছোঁ নামঘৰলৈ যাম, আজি চাকি এগছ জ্বলামগৈ ভাগৱত পাঠত। সেইকাৰণে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, দিনটো কেনেকৈ কি কৰোঁ, নামঘৰত চাকি জ্বলোৱা মেলা ভাগৱতৰ ভিডিঅ' সকলোবোৰ আপোনালোকৰ কাৰণে আগবঢ়াই থাকিম। গতিকে মোৰ ব্লগটো চাই থাকিব। হেল্ল' গাইজ, এতিয়া মই ওলালোঁ ভাগৱতলৈ যাবলৈ বুলি। আজি একদম ব্লু কালাৰ চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আগৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। আৰু এয়া প্ৰথম দিন বুলি ভাগৱতলৈ আহিলোঁ মই, গুডি আৰু জিজ্ঞাসা। এয়া গৈ আছোঁ যিহেতু নামঘৰটো আমাৰ ঘৰৰ একেবাৰে ওচৰতে দেখিছে। এয়া আমাৰ ঘৰৰ পৰা ওলাই আহি বাহুফালে টাৰ্ণিংটো দি হৈ পেলাই গুচি গ'লেই আমি নামঘৰটো পাই যাম। আৰু যিহেতু আজি আমাৰ নামঘৰত পাল আছে, গতিকে মা আৰু আণ্টি অথনিতে গ'ল, মানে সন্ধিয়া 6:30 বজাৰ পৰা আছে, ৰাতিপুৱা 6:30 বজালৈ। গতিকে মাহঁত অথনিতে গ'ল, এতিয়া আমি গৈ আছোঁ আৰু গৈ পালোগৈ নামঘৰ পাই ধুনীয়াকৈ চাকি ধূপ জ্বলাই ল'লোঁ। তাৰ ক্লিপ ল'বলৈ থাকিয়ে গ'ল বাৰু। তাৰপিছত এয়া গ'লোঁ পাকঘৰৰ ফালে চাহ খাবলৈ বুলি। চাহ আৰু মিঠৈ খালোঁ। এয়া গুডি মই জিজ্ঞাসা বহি আছোঁ চাহ আৰু মিঠৈ খাম বুলি, আৰু মায়ে দিলেহি চাহ মিঠৈ, ধুনীয়াকৈ খাই ল'লোঁ। মোৰ কিন্তু এই ভাগৱতত যে দিয়ে লাল চাহ আৰু মিঠৈটো খাই বহুত বেছি ভাল লাগে, সেয়া খাই ল'লোঁ। আৰু আমাৰ নামঘৰৰ ভিতৰৰ পৰিৱেশটো অলপমান আপোনালোকক দেখুৱাই দিছোঁ। ভিতৰ মানে কি আৰু ছাইডৰ এয়া দৃশ্যটো মানুহসকল বহি আছে সকলো ধুনীয়াকৈ, এয়া আপোনালোকক দেখুৱাই দিছোঁ অলপকৈ। হাই গাইজ, আমি নামঘৰত চাকি তাকি জ্বলাই আহিলোঁ আৰু এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ এই ৰাস্তাটোৰ ভিউটো মানে কেনেকুৱা হৈ আছে। আৰু ইয়াতে মানে পোহৰ হোৱা অকণমান আগতকৈ আপোনালোকক দেখুৱাই আছোঁ। বহুত ধুনীয়াকৈ সজাইছে মূৰ্তি দি মেলি, আৰু গতিকে আপোনালোকক দেখাই আছোঁ। চ' আপোনালোকেতো দেখিলেই আমাৰ নামঘৰ গেটৰ পৰা ৰাস্তাটো কিমান ধুনীয়াকৈ সজাই থৈছে। তাৰপিছতে নামঘৰৰ ভিতৰৰ ভাগো আপোনালোকক অলপকৈ দেখুৱাই দিছোঁ কেনেদৰে আমাক সজাইছে ধুনীয়াকৈ নামঘৰৰ ভিতৰৰ ভাগ। আজি যিহেতু প্ৰথম দিন আছিলে গতিকে মানুহ ইমান বেছি নাই আজি, আৰু যিহেতু আজি আমাৰ নামঘৰত পাল আছে গতিকে ভাত খাবলৈ বুলি গ'লোঁ পাকঘৰলৈ। আৰু এনেও মই বইল ভাত খাই ভাল পাওঁ, তাতে নামঘৰৰ ভাতখিনিতো আৰু বেছি টেষ্টি লাগিলে। আৰু ভাতৰ লগত কি আছিলে দেখিছেই, বইল দাইল আছিলে, লগতে মানে পাচলি দি থোৱা আছিলে তাতে, আৰু লগতে পনীৰৰ এখন চব্জি আছিলে, নেমু, চাটনিকণ খাবলৈ মোৰ চবতকৈ বেছি টেষ্টি লাগিলে। হাই গাইজ, ৰাতিপুৱা শুই উঠি মুখ চুখ ধুলোঁ, ধুই পেলাই চাহ তাহ খাই ল'লোঁ। কালি যিহেতু ব্লগটো এণ্ড কৰিবলৈ থাকি গ'ল, মানে কালি আমি নামঘৰৰ পৰা 2:30 মানত আহিছোঁ আৰু 3টা মানত ঘৰ পাইছোঁহি। মানে 3টা মানত শুইছোঁ আৰু ঘৰ পাওঁতেতো 3-4 মিনিট লাগে আমাৰ যিহেতু নামঘৰটো ওচৰতে। তাৰপিছতে ৰাতি কাৰণে ব্লগটো এণ্ড কৰিবলৈ থাকি গ'ল, আৰু এইকাৰণে এতিয়া আজি উঠাও দেৰি, কালি যিহেতু বহুত দেৰিকৈ শুইছোঁ, এতিয়া 11টা মানে বাজি গ'ল। গতিকে ভাবিছোঁ মই ব্লগটো শেষ কৰি দিওঁ, বহুত বেছি দীঘলীয়া হৈ গ'ল, আপোনালোকে আমনিও পাব পাৰে। সেইকাৰণে যদি ভিডিঅ'টো ভাল পালে দেন লাইক কৰিব আৰু কমেণ্ট কৰি দিব কেনেকুৱা পালে, লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোক সকলোলৈকে আকৌ এবাৰ আমাৰ ভাগৱতলৈ নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহিব ভাগৱতলৈ। গতিকে আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ, বাই বাই।